ছটা যিটো সংগঠন সেই সংগঠনলৈ যিটো আমাৰ শান্তি চুক্তি যিটো স্বাক্ষৰ কৰা হৈছে সেইটো লৈ পেলাই আমি এটা কথা ক'ব বিচাৰিছোঁ সেইখিনি শান্তি চুক্তি আমি কেতিয়াও সেইটো আমি গ্ৰহণ কৰিব নোৱাৰিম কাৰণ এইখিনি ক্ষেত্ৰত মানে এতিয়া আমি এটা কথা এতিয়া টিম কাৰ্বি আংলং ফালৰ পৰা আমাৰ যিটো ৰিপ্ৰেজেণ্টেটিভ আমাৰ মুখ্য কাৰ্যবাহী সদস্য তেখেতসকলে মন্তব্য প্ৰকাশ কৰিছিলে যে মানে কাৰ্বি আংলং মেঘালয় ত্ৰিপুৰা মিজোৰাম যিমানখিনি অট'নমাছ কাউন্সিল তাত কোনো ধৰণৰ তেনেকুৱা ৰিজাৰ্ভেশ্যন আগত হোৱা নাছিলে কিন্তু এতিয়া কাৰ্বি আংলঙত প্ৰথমবাৰকৈ ইতিহাস ৰচিছে বুলি কৈছে কিন্তু আমাৰ যিটো 6 শিডিউল বা সেই 6 শিডিউল এৰিয়া যিমানখিনি ট্ৰাইবেল এৰিয়া আছে তাত অট'নমাছ কাউন্সিলত অলৰেডি সেইটো প্ৰভিজনটো আছে কাৰণ পেৰাগ্ৰাফ 27 যিটো আছে ইয়াত অলৰেডি আমি ৰিজাৰ্ভেশ্যনটো অকল ইয়াত মানে জনগোষ্ঠীসকলৰ কাৰণে ইয়াত ৰিজাৰ্ভেশ্যন কৰি থোৱা আছে তেনেহ'লে ইয়াত আমি সেই শান্তি চুক্তিত সেই আপোনাৰ 10টা যিটো MSC চিট যিটো সেই 10টাৰ কাৰণে যিটো ৰিজাৰ্ভেশ্যন সেইটো কোনো ধৰণৰ বা যিটো জনগোষ্ঠীৰ প্ৰতি যিটো ৰিজাৰ্ভেশ্যন ইয়াত তেনেকুৱা ৰিজাৰ্ভেশ্যন কৰা তাত দৰকাৰটোৱে নাই চ' সেইখিনি ক্ষেত্ৰত আমি এটা কথা ক'ব বিচাৰোঁ সেইখিনি শান্তি চুক্তি আমি কেতিয়াও সেইটো আমি গ্ৰহণ কৰিব নোৱাৰিম আৰু অকল আমি বুলি নহয় কাৰ্বি আংলংবাসী গোটেইখিনি সেইখিনি ক্ষেত্ৰত একেবাৰে বিৰোধিতা একেবাৰে সেইটো মানে একেবাৰে গ্ৰহণ কৰিব নোৱাৰা হ'ব এইখিনি ক্ষেত্ৰত এতিয়া 24+ আপোনালোকৰ সংগঠনৰ পৰা কেনেকুৱা ধৰণৰ ষ্টেপ ল'ব এতিয়া নাই এইখিনি ষ্টেপ মানে আমি প্ৰায় 2016 চনৰ পৰা 2015 চনত আমি প্ৰায় আন্দোলন কৰি আহিছোঁ আমি অলৰেডি হাইকোৰ্টত আমি কেছ ফাইল কৰি পেলাই হাইকোৰ্টে অৰ্ডাৰ দিয়া হৈছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলত যিটো পেৰাগ্ৰাফ 2 সাব পেৰাগ্ৰাফ 7 সেই পেৰাগ্ৰাফ 2 সাব পেৰাগ্ৰাফ 7 সেইটো অকল অট'নমাছ কাউন্সিল অকল জনগোষ্ঠীসকলক যিটো এটা স্থান দিয়াটো সেইটো আছিলে চ' সেইখিনি ক্ষেত্ৰত কিন্তু 1951ৰ পৰা যেতিয়া কাউন্সিল বহা হৈছে তাৰ পৰা কোনো ধৰণৰ আজিলৈকে ইমপ্লিমেণ্ট কৰা নাই সেইখিনি ক্ষেত্ৰত আমি গুৱাহাটী হাইকোৰ্টত ফাইল কৰি পেলাই হাইকোৰ্টে অৰ্ডাৰ দি পেলাই গোটেইখিনি কৰা হৈছে কিন্তু এতিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিলে সেই কোনো ধৰণৰ তেনেকুৱা কাৰ্যখিনি তেওঁলোকে আগবঢ়োৱা নাই চ' সেইখিনি ক্ষেত্ৰত আমি এটা কথা ক'ব বিচাৰিছোঁ যে এইখিনি যিটো শান্তি চুক্তি লৈ আনিছিলে সেই শান্তি চুক্তিৰ সেইখিনি ক্ষেত্ৰত টিম কাৰ্বি আংলং তেখেতসকলে সেইখিনিত পিছত গৈ দায়ী হ'বলগীয়া হ'ব তাৰপিছত আমাৰ 24+ অৰ্গেনাইজেশ্যনৰ পৰা আমি শান্তিৰ মতে আমি যিটো গণতন্ত্ৰৰ যিটো হিচাপে ডেম'ক্ৰেটিকেলি আমি সেইটো আমি আন্দোলন কৰি আহিম যেতিয়ালৈকে আমাৰ এই চুক্তিখিনি যাতে তেখেতসকলে নিজে লৈ নাযায় মানে আপোনালোকে এইটো সন্তুষ্ট হোৱা নাই এইখিনি ক্ষেত্ৰত আমি যিটো শান্তি চুক্তি সেইখিনি ক্ষেত্ৰত আমি একেবাৰে আমি সন্তুষ্ট হোৱা নাই এইখিনি ক্ষেত্ৰত বাকীখিনি প্ৰভিজনবোৰ হয় কিছুমান আছে কিন্তু আমি সেইখিনি ক্ষেত্ৰত ইমানখিনি বৰ্তমান সময়কে আমি যাব নিবিচৰা নাই কাৰণ কিন্তু এই ৰিজাৰ্ভেশ্যন ফৰ STH ফৰ 34 চিট তাৰপিছত অপেন টু অল 10 চিট সেইবোৰ গোটেইখিনি লৈ পেলাই আমি সেইটো একেবাৰে আমি সেইটো শান্তি পোৱা নাই তাৰপিছত এইখিনি চুক্তি আমি বিৰোধিতা সেইটো কৰি থাকিম যেতিয়ালৈকে এই শান্তি চুক্তিটো যেতিয়ালৈকে তেখেতসকলে উভতি লৈ নাযায় Go back! Go back! Go back! Beat the car down, 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 down. Beat the car down, 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 down. Beat the car down, 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 down. Have bread, no nothing. No nothing. No to namaste. No rest. No to namaste. No rest. No to electoral road. No rest. Fiction the long live. Long live, long live. Tragedy long live. Long live, long live. Tragedy long live. Long live. কেতিয়াও আমি সেইখিনি ক্ষেত্ৰত আমি গ্ৰহণ কৰিব নোৱাৰোঁ যিটো শান্তি চুক্তি স্বাক্ষৰ কৰি আছে দিল্লীত যিখিনি শান্তি চুক্তিত যিখিনি উল্লেখ কৰা হৈছে সেইটো গোটেইখিনি আমাৰ সাংবিধানিক যিটো আইন গোটেইখিনি আছে আমাৰ হাতত গোটেইখিনি ইয়াত ৰিজাৰ্ভেশ্যন কৰা কোনো কথাই নাহে ইয়াত অপেন টু অল যিটো 10টা চিট যিটো আগবঢ়াই দিয়া হৈছে সেই গোটেইখিনি ৰিজাৰ্ভেশ্যন কৰাৰ পৰা যিমানখিনি এই আপোনাৰ চুক্তিত যিমানখিনি আছে গোটেইখিনি আমাৰ মাজত আগতীয়াকৈ যিটো 1951 যেতিয়া অট'নমাছ কাউন্সিল যেতিয়া দিয়া হৈছে তেতিয়াৰ পৰা আমাৰ এই সাংবিধানিক যিটো আইন গোটেইখিনি আমাৰ হাতত দক্ষতা আছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল কাক ৰিজাৰ্ভেশ্যন দিব লাগে নে নালাগে কি কৰা হয় নকৰা গোটেইখিনি সেইটো আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলে আছে কাৰ্বি আমাৰ হাতত গোটেইখিনি দক্ষতা আছে আমাৰ গোটেইখিনি প্ৰভিজনটো আছে সেই আমাৰ হাতত গোটেইখিনি প্ৰভিজন থকাৰ পাছত গোটেইখিনি যিটো দক্ষতা থকাৰ পাছত সেইটো আমি দিল্লীত গৈ পেলাই সেই গোটেইখিনি আমাৰ দক্ষতাটো আমাৰ গোটেইখিনি অধিকাৰ গোটেইখিনি আমাৰ আইনীগতভাৱে থকা সেইটো দিয়া দৰকাৰ কি আছে সেইকাৰণে এইখিনি শান্তি চুক্তি আমি কেতিয়াও মানি ল'ব নোৱাৰিম আগতীয়া যিটো আগন্তুক দিনত যিমানখিনি হয় সেইটো কেতিয়াও মানি ল'ব নোৱাৰিম তেনেকুৱা আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলনখিনি চলাই থাকিম সেইটো ধন্যবাদ